নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অনন্যা স্মল ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। লগতে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ৰঙালাওৰ আগ খাই ভাল পায়নে আপোনালোকে? আজি তাকেই বনাবলৈ লৈছোঁ। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমতে মই সৰিয়হ অকণ তিয়াই থৈছিলোঁ, লগতে আদা নহৰু একেলগত গোটেইখিনি পিচি লৈছোঁ। আৰু এইফালে এয়া ৰঙালাওৰ আগ আৰু আলুখিনি মই এনেদৰে কাটি ধুনীয়াকৈ ধুই লৈছোঁ, লগতে সৰিয়হ বটা আৰু পিঁয়াজ। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত ইয়াত কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু এয়া পিঁয়াজ অকণমান সময় ভাজি ল'ম। অকণমান ভাজি হোৱাৰ পিছত ইয়াত মই সৰিয়হ পিচাখিনি দি দিছোঁ। এতিয়া এইখিনিও ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে কেঁচা গোন্ধটো নাযায়। সেয়া দেখিছে ভাজি হৈ গ'ল। এতিয়া মই ইয়াত ৰঙালাওৰ আগখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। এনেদৰে অকণমান সময় ভাজি ল'ম। সেয়া অকণমান ভাজি লৈ মই ইয়াত মগু দালি কেইটামান দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে নিদিব পাৰে। মগু দালিকণ দিলে ভাল লাগে আৰু এয়া কঁঠাল গুটি। এতিয়া আকৌ এইখিনি মই 5 মিনিট সময় ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াত মই প্ৰয়োজনীয় মছলাখিনি যেনে জিৰা, ধনিয়া, হালধি অকণমান আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে আকৌ ভাজি ল'ম 5 মিনিট। এয়া এনেদৰে ভাজি এতিয়া আকৌ অকণমান ঢাকনিখন দি দিছোঁ। এয়া এনেদৰে লাহে লাহে ভাজি থাকিব লাগিব, যিহেতু ৰঙালাও আগ সিজোতে অলপ টাইম লাগে। লগতে অকণমান পানী দি দিছোঁ। এইদৰে অলপ পানী দি অলপ ভাজি ল'ব লাগিব, যেতিয়ালৈকে দালিটো সিজি নাযায় বা ৰঙালাওৰ আগখিনি ভালদৰে সিজি নাযায়। একেলগত গোটেই পানী দিলে সোৱাদটো বেছি ভাল নহ'ব, সেইকাৰণে মাংসৰ নিচিনাকৈ অলপ পানী দি ভাজি থাকিব লাগিব। সেয়া এইখিনি ভাজি প্ৰায় হৈয়ে গ'ল, দালিটো সিজি গৈছে। এতিয়া মই ইয়াত জোখমতে পানী দিম। পানী দিয়াৰ পাছত আকৌ উতলিবলৈ দিম। এয়া ঢাকনি লগাই মই 10 মিনিটৰ বাবে উতলিবলৈ দিছিলোঁ। এতিয়া আৰু অলপ সময় লাগিব। সেইখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া মই কালাৰটোৰ বাবে অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। তৰকাৰীখন হৈ গ'ল। কালাৰটো ইমান এটা নহ'ল, যিহেতু মগু দালি দিছোঁ আৰু জলকীয়াটো ৰেড চিলি পাউডাৰটো অলপ কমাই দিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব।